আমাৰ বৰ্তমান সময়ত আমাৰ অসমৰ বহুত ডাঙৰ এটা সমস্যা হৈ পৰিছে কি বহিৰাগত সমস্যাটো। বৰ্তমান সময়ত আমাৰ অসমত দিনক দিনে আমাৰ বহিৰাগতৰ সংখ্যাটো বাঢ়ি গৈ আছে। কিন্তু বাঢ়ি যোৱাৰ কাৰণটো কি? কেনেকৈ বাঢ়ি আছে আমাৰ অসমত দিনক দিনে আপোনাৰ বহিৰাগতৰ সংখ্যাটো? কিবাটো কাৰণ এটা আছে ন? সেই কাৰণটো কি? কাৰণটো হৈছে আমাৰ অসমীয়া মানুহে সহজতে ধনী হোৱাৰ লোভটো, সহজতে তেওঁ ধনী হ'ব বিচৰাৰ কাৰণটো। বৰ্তমান সময়ত আমাৰ অসমৰ বহুত তেনেকুৱা অকৰ্মণ্য অসমীয়া মানুহ আছে বা অলগৰ্থ অকৰ্মণ্য অসমীয়া মানুহ আছে যোনে নেকি সহজতে ধনী হ'ব বিচাৰে, কিন্তু কাম বন হ'লে নকৰে। কিন্তু তেওঁলোকৰ এটা বস্তু আছে, তেওঁলোকৰ পূৰ্বপুৰুষসকলে থৈ যোৱা, সেইটো হৈছে তেওঁলোকৰ মাটিখিনি। আৰু বৰ্তমান সময়ত আমাৰ অসমৰ মাটিৰ মূল্য বহুত বেছি। বৰ্তমান সময়ত আৰু টাউন অঞ্চল বা চহৰ অঞ্চলৰ মাটিবিলাকৰ দাম আপোনাৰ এক কথাত আপোনাৰ 50 লাখ, 1 কোটি, 1.5 কোটি, 2 কোটি স্পট এৰিয়াত। ফলত কি কৰি আছে আমাৰ অসমীয়া মানুহবিলাকে সহজতে ধনী হোৱাৰ কাৰণে সেই মাটিবিলাক বহিৰাগতক বিক্ৰী কৰি আছে। কিয় কি তেওঁলোকেতো কামটো নকৰে, তেওঁলোকে কাম কৰিব নাজানে, কৰিব পাৰিলেও তেওঁলোকে নকৰে, জানিলেও তেওঁলোকে নকৰে। কিন্তু টকাটো সহজতে লাগে, সহজতে ধনী হোৱাটো মানে সহজতে ধনী হ'ব। তো তাৰে কাৰণে কি কৰি আছে, বহিৰাগতক মাটিবিলাক বিক্ৰী কৰি আছে। অসমীয়াক নকৰে, খিলঞ্জীয়া মানুহখিনিক নকৰে, কাৰণ খিলঞ্জীয়াক ভৰসা নকৰে আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে। নিজৰ মানুহখিনিয়ে ভৰসা নকৰে, কৰিব কাক? বহিৰাগতক কৰে। ফলত কি হৈ আছে, বহিৰাগতৰ সংখ্যাটো দিনক দিনে বাঢ়ি গৈ আছে। কিয় কি তেওঁলোকে থাকিবৰ কাৰণে জেগাটো পাইছে, মাটিখিনি কিনিছে, তেওঁলোক ব্যৱসায় কৰিবৰ কাৰণে জেগাটো পাই আছে। ফলত দিনক দিনে আপোনাৰ বহিৰাগতৰ সংখ্যাটো বাঢ়ি গৈ আছে। আৰু বৰ্তমান সময়ত এনেকুৱা কিছুমান জেগা আছে আমাৰ অসমতে, যিবিলাক নেকি জেগা আগতে অসমীয়া বসতি প্ৰধান এৰিয়া আছিল, এতিয়া সেইবিলাক জেগা এটা আপোনাৰ এতিয়া বহিৰাগত বসতি প্ৰধান এৰিয়া হৈ পৰিল। কাৰণ কিয়? আমাৰ অসমীয়া মানুহবিলাকে সেই জেগাবিলাক মাটিবিলাক বহিৰাগতক বিক্ৰী কৰিছে। এনেকুৱা আৰু হৈ থাকিব যদি আমাৰ অসমীয়া মানুহখিনি ইয়াৰ ওপৰত যদি গুৰুত্ব যদি নিদিয়ে বা যদি বিচাৰ যদি নকৰে যে আমাৰ অসমৰ মাটিবিলাক বহিৰাগতক বিক্ৰী কৰি আছে, তাৰ ওপৰত যদি কিবা ব্যৱস্থা গ্ৰহণ যদি নকৰে, তেতিয়াহ'লে এই সংখ্যাটো দিনক দিনে বাঢ়ি থাকিব। তো তাৰ কাৰণে আমাৰ অসমীয়া মানুহখিনিয়ে নিজৰ জেগাখিনিক লৈ পেলাই সজাগ আৰু সচেতন হ'ব লাগিব যে নিজৰ অসমৰ মাটিবিলাক বহিৰাগতক বিক্ৰী কৰাটো বন্ধ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যে আমাৰ অসমৰ মাটি বহিৰাগত যেন বিক্ৰী যেন কৰিব যে দিয়া যেন নহয়, তাৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নহ'লে আমাৰ কিছুমান অকৰ্মণ্য অলগৰ্থ অসমীয়া মানুহে অসমখনক এদিন বিক্ৰী কৰি শেষ কৰি পেলাব। মই আপোনালোকক এনে এটা উদাহৰণ প্ৰমাণ দেখাবৰ কাৰণে বিচাৰিম। বিশ্বাস যদি নহয়, যদি আপুনি কেতিয়াবা টাউন অঞ্চলত যাই কিনে চাব না, বা যদি নেকি ব্যৱসায় বাণিজ্য যদি হৈ থাকে, তাতে যাই কিনে চাব না যে কোনে ব্যৱসায় বাণিজ্য কৰি আছে, কাৰ সংখ্যাটো বেছি দিনক দিনে বাঢ়ি আছে। কেতিয়াবা চাবচোন, ধ্যান দি কিনে চাবচোন, আপোনালোকে নিজে গম পাই যাব। বহুতো এনেকুৱা জেগা আছে যে বৰ্তমান আমাৰ সময়ত খিলঞ্জীয়াত কৰি আপোনাৰ বহিৰাগতৰ সংখ্যা সেই জেগাটোত বেছি হৈ গৈছে। অসমৰ বহুতো এনেকুৱা জেগা আছে, ধ্যান দি পেলাই এবাৰ চাব বা অলপমান চকু দিব, গম পাই